নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভাল খবৰ। 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে আপোনালোকলৈ মুকলি কৰিছে IRBৰ ফালৰ পৰা বহুতো ভেকেঞ্চি, য'ত আপোনালোকৰ 17,500তকৈও অধিক পোষ্ট খালী আছে আপোনালোকলৈ। যদিহে এই পোষ্টবিলাক আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, ইয়াক কেনেধৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবোৰ তথ্য A to Z ডিটেইলছ আপোনালোকক দিয়া আছে। আপোনালোকে ভিডিঅ'টো মাত্ৰ স্কিপ নকৰিব, প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই ল'ব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। সব বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। IRB ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন পোষ্ট আপোনালোকৰ 17,500তকৈও অধিক পোষ্ট মুকলি হ'ব। জব টাইপ হৈছে গভৰ্ণমেণ্ট আৰু ডিফেন্স পুলিচ টাইপ এটা জব। এপ্লিকেশ্যন অনলাইনৰ যোগেদিও হ'ব পাৰে, অফলাইনৰ যোগেদিও হ'ব পাৰে। যেতিয়া নটিফিকেশ্যন আহিব আপোনালোকক মই জনাই দিম। সিলেকশ্যন প্ৰচেছত পোনপ্ৰথমে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰপাছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল হ'ব, আৰু একেবাৰে শেষত আপোনালোকৰ এক্সাম হ'ব। তাৰপাছত কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ 12 পাছ কৰিলে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব। ইয়াৰ দুটা ভাগ আছে, এটা কনষ্টেবল আৰু এটা SI কাৰণে পদ মুকলি হ'ব। কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকে 10 পাছ কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব, আৰু যিবিলাক SI পোষ্ট ওলাব সেই SI পোষ্টৰ কাৰণে 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট হৈছে 18 পৰা 25 বছৰ বয়সলৈকে, 18 পৰা 23 বছৰ বয়সলৈকে কনষ্টেবলৰ পদবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু 18 পৰা 25 বছৰ বয়সলৈকে যিবিলাক SI পোষ্ট ওলাব সেই SI পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপাছত এপ্লিকেশ্যন ফিজ 100 পৰা 500 টকাৰ ভিতৰত হ'ব পাৰে, কেটেগৰী ৱাইজ বিভিন্ন প্ৰকাৰ হ'ব। আপোনালোকক যেতিয়া নটিফিকেশ্যন আহিব সকলো তথ্য দিবলৈ মই চেষ্টা কৰিম। পে স্কেল 21,700 টকাৰ পৰা আপোনালোকৰ 69,100 টকালৈকে বৃদ্ধি পাব। 21,700 টকাৰ পৰা 69,100 টকালৈকে। তাৰপাছত এতিয়া চাওঁ আহক আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কোনটো বিভাগত কিমান নম্বৰকৈ থাকিব। আপোনালোকৰ যিবিলাক জেনেৰেল নলেজ আহিব তাত 25টা কুৱেশ্যন আহিব। এক্সামৰ ক্ষেত্ৰত 25টা কুৱেশ্যনত আপোনালোকৰ 25 নম্বৰ থাকিব। তাৰপাছতে ৰিজনিঙত 25টা কুৱেশ্যন 25 নম্বৰ থাকিব। তাৰপাছত নিউমাৰিকেল এবিলিটি তাতো 25টা কুৱেশ্যন 25 নম্বৰ থাকিব, আৰু হিন্দী ইংলিছ লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব, তাত 25টা কুৱেশ্যন 25 নম্বৰ থাকিব। জেনেৰেল নলেজত আপোনালোকৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ, জিঅ'গ্ৰাফিকেল, হিষ্ট্ৰিকেল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। তাৰপাছত নিউমাৰিকেল এবিলিটিত আহিব বেছিক মেথমেটিক্স, এৰিথমেটিক্স এণ্ড এলজেব্ৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। তাৰপাছত হিন্দী ইংলিছৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰামাৰ আৰু বিভিন্ন প্ৰকাৰ প্ৰশ্ন আহিব। ইয়াত আপোনালোকৰ 2 ঘণ্টা সময় দিব, আপোনালোকে 2 ঘণ্টা সময়ৰ ভিতৰত এক্সাম কমপ্লিট কৰিব লাগিব। তাৰপাছত জনোৱা হওক PSCত আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে হাইট দিছে 170 চেণ্টিমিটাৰ, আৰু ষ্টেট ৱাইজ আপোনালোকৰ বেলেগ হ'ব। তাৰপাছত ফিমেলৰ কাৰণে দিছে 157 চেণ্টিমিটাৰ। মেলৰ ক্ষেত্ৰত দিছে চেষ্ট 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ। এতিয়া জনোৱা হওক ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ পোনপ্ৰথমে ল'ৰাৰ 5 কিলোমিটাৰ ৰানিং 24 মিনিটত কমপ্লিট কৰিব লাগিব। ছোৱালীৰ দিছে 1.6 কিলোমিটাৰ 8.5 মিনিটত কমপ্লিট কৰিব লাগিব। ইয়াত হাই জাম্পো আছে, হাই জাম্প আপোনালোকে 3.5 ফিট মাৰিব লাগিব মিনিমাম। তাৰপাছত ছোৱালীৰ কাৰণেও 3 ফিট, আৰু লং জাম্পত মিনিমাম আপোনালোকে 11 ফিট মাৰিব লাগিব, আৰু ছোৱালীসকলে 9 ফিট মাৰিব লাগিব। শ্বটপুট মিনিমাম 14.8 ফিট মাৰিব লাগিব, কাৰণ ছোৱালীৰ কাৰণে শ্বটপুটৰ কোনো নাই। তাৰপিছত ইয়াত কোনো আপোনালোকৰ যিবিলাক এক্সাম হ'ব সেই এক্সামত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। যিবিলাক এক্সাম হ'ব তাত নিগেটিভ মাৰ্কিং নাথাকে, আৰু কাট অফ মাৰ্কৰ ব্যৱস্থা থাকিব। ছেম SSC GD কনষ্টেবল বা SSC যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেনেকুৱা আহিব, তেনেধৰণে আপোনালোকৰ কাট অফ মাৰ্কবিলাক দিব। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে পোষ্টবিলাক কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা নতুন পেজ খোল খাব। সেই পেজটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন পেজ যেতিয়া খোল খাব, এই পেজটোত আপোনালোকৰ যিবিলাক তাত ডকুমেণ্টছ ৰিকুৱাৰ্ড সেই ডকুমেণ্টছবিলাক আপোনালোকৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ আৰু যিবিলাক তেওঁলোকে বিচাৰে সেইবিলাক সকলোবোৰ আপলোড কৰি দিব। তাৰপাছত নিজৰ একপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু নিজৰ চহীটো আপলোড কৰি দিব। তাৰপাছত কেটেগৰী ৱাইজ আপোনালোকৰ যিবিলাক এপ্লিকেশ্যন ফিজ বিচাৰিব তেওঁলোকে, সেই এপ্লিকেশ্যন ফিজ আপোনালোকে কেটেগৰী ৱাইজ দি ছাবমিট কৰি দিব, আৰু প্ৰিণ্ট আউট কপিটো আপোনালোকে ল'বলৈ নাপাহৰিব।
বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'টি এবাৰ শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি জয় হিন্দ জয় ভাৰত বন্দে মাতৰম